হাতীক দৰ্শন কৰিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে আঞ্চক স্কুল যোৱা সময় হৈছে। মই আঞ্চক ৰেডি কৰাই লৈছোঁ। আঞ্চক স্কুললৈ পঠালোঁ আৰু মই আহিলোঁ। এইফালে এইখন দেখিছে, এইখন হৈছে মুগাৰ শ্বল। মায়ে নিজে বোৱা আৰু মুগাখিনিও নিজে পোহা আছিলে আগৰে। আৰু এইফালে মই ৰেডি হৈ ল'লোঁ বজাৰ যাবলৈ। বহুত বজাৰ কৰিম বুলি ঘৰৰ পৰা ওলাই আহিলোঁ। প্ৰথমে সোমালোহি পেণ্টাননত। বিহু বতৰ, বজাৰো ভিৰ হৈ আছে। ইয়াৰ পৰা কেইটামান কাপোৰ পচন্দ হ'ল, ল'লোঁ। আৰু বিলটো পে'মেণ্ট কৰি লওঁ। আৰু বজাৰ আছে, সেইখিনি বজাৰ কৰিলোঁ আৰু মই ভিডিঅ' কৰা বজাৰ কৰি ভাগৰ লাগি গ'ল। বহুত বজাৰ থাকিলে এনেকুৱা হয় আৰু পিছলৈ মন নগ'ল আৰু ভিডিঅ' কৰিবলৈ। ভিডিঅ' ক্লিপ বেলেগ এদিনৰ হয়। মা বজাৰলৈ গৈছিলে, মায়ে আনিছিলে কাপোৰ আৰু দেখাই আছে। এইফালে আঞ্চক পিন্ধাই চালোঁ তালে অনা কাপোৰ। দেউতালে অনা কাপোৰটো দেউতাই পিন্ধি চালে। তাৰ পৰা আহিলোঁ আমি ওপৰত ফটো উঠিবলৈ। আমি ফটো উঠিলোঁ। তাৰপৰা আঞ্চে এনেকৈ অকণমান কৰি আছেহি আৰু এনেকৈ এটা ভিডিঅ' দিলোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ